প্ৰীতি কংকনা এখন পাহাৰৰ পথবোৰৰ দৰে আমাৰ জীৱনটো একা বেকা কিন্তু সুন্দৰ। যদি ইয়াৰ একা বেকা বাটত খোজকাঢ়িব জানে তেন্তে প্ৰতিদিনেই আমাৰ জীৱনলৈ অহা প্ৰত্যাহ্বানক আমি প্ৰতিহত কৰিব পাৰোঁ। প্ৰীতি আৰু কংকনা জীৱনটো একা বেকা বাটেৰে গতি কৰা এটি যাত্ৰা। মাতৃৰ নাম কংকনা, কন্যাৰ নাম প্ৰীতি আৰু পিতৃ দুৰ্লভ বৰুৱা। তিনিজনীয়া এটি সৰু পৰিয়াল। মাতৃ কংকনা অতি সহজ সৰল, সদায় পাকঘৰত ব্যস্ত। দুৰ্লভ বৰুৱা এগৰাকী ৰাজনীতিৰ লগত জড়িত ব্যক্তি। প্ৰীতিৰ মাকে দেউতাকৰ লগত সময় কটাবলৈ সময় নাপায়। তেওঁ কেতিয়াবা চাৰি দেৱালৰ বাহিৰৰ ধুনীয়া পৃথিৱীখন চাব পাৰিবনে নাই সেয়া প্ৰীতিৰ সন্দেহ হয়। দুৰ্লভ বৰুৱাই ৰাজনীতিৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈ থাকিল। ঘৰৰ কোনো দায়িত্ব তেওঁৰ ওপৰত নাছিল। তেওঁ বিভিন্ন কামৰ অজুহাতত বাহিৰতেই আছিল। কেতিয়াবা মিটিং, কেতিয়াবা অনুষ্ঠান, কেতিয়াবা নিৰ্বাচন ইত্যাদি ইত্যাদি। এই কামবোৰৰ মাজতে তেওঁ বিশেষ এজনী ছোৱালীক লগ পাইছিল। এটা সময়ত দুৰ্লভ বৰুৱাই তাইক নিজৰ জীৱনৰ সংগী কৰি ল'লে। কিন্তু প্ৰীতি আৰু কংকনাই একো গম পোৱা নাছিল। এই কথা বছৰ বছৰ ধৰি কোনেও গম পোৱা নাছিল, কাৰণ ছোৱালীজনী আন এখন চহৰত আছিল। মাকে কেতিয়াও ভবা নাছিল যে তাইৰ লগত এনেকুৱা কিবা এটা হ'ব পাৰে। প্ৰীতি যেতিয়া কলেজ পালে তাই চহৰত হোষ্টেলত থাকি পঢ়িবলৈ ল'লে। দেউতাকে প্ৰীতিৰ খবৰ ল'বলৈ প্ৰায়ে চহৰলৈ গৈছিল। প্ৰীতিয়ে লাহে লাহে অনুমান কৰিছিল দেউতাকে তাইৰ খবৰ লোৱাৰ অজুহাতত অইন কামতহে বেছি সময় অতিবাহিত কৰিছিল। লাহে লাহে দেউতাকৰ ওপৰত প্ৰীতিৰ সন্দেহ উপজিল আৰু যেতিয়া তাই সত্যটো জানিব পাৰিলে তাই আচৰিত হৈ পৰিল। অৱশেষত তাই কথাটো পৰিয়ালৰ লোকক ক'বলগীয়া হ'ল। প্ৰীতিৰ দেউতাক দুৰ্লভ বৰুৱাই সমান্তৰালভাৱে আন এখন সংসাৰ চলাই আছিল। কংকনাই যেতিয়া কথাবোৰ গম পালে তেওঁৰ মন ভাঙি গৈছিল আৰু তেওঁক বহুত বুজাবলগীয়া হৈছিল। প্ৰীতিয়ে মাকৰ বাবে সঘনাই ঘৰলৈ আহিবলগীয়া হ'ল। বয়োজ্যেষ্ঠসকলেও দেউতাকক বহুত কথা বুজালে, কিন্তু সকলো ফুটুকাৰ ফেন হ'ল। অৱশেষত প্ৰীতি আৰু কংকনাই নতুন জীৱন আৰম্ভ কৰিলে। মাতৃৰ নিষ্ঠাক দেউতাকে বুজি নাপালে। কংকনা আৰু দুৰ্লভ বৰুৱাই ইজনে সিজনৰ পৰা বিচ্ছিন্ন হৈ পৰিল। প্ৰীতিৰ পঢ়া শুনা চলি থাকিল। প্ৰীতিয়ে উপাৰ্জনৰ বাবে কামৰ সন্ধান কৰিলে। প্ৰীতিৰ কণ্ঠ আৰু কথা কোৱাৰ ধৰণ মানুহক মোহাচ্ছন্ন কৰিব পৰা ধৰণৰ আছিল। তাই কিছুমান অনুষ্ঠানত ঘোষিকাৰ কাম কৰিবলৈ ল'লে। প্ৰীতিৰ লগত মাক কংকনাও অনুষ্ঠানলৈ যোৱা কৰিলে। আনহাতে কংকনা ভাল ৰান্ধনীও আছিল। তেওঁ ইমান ভাল খাদ্য ৰান্ধে যে যিসকলে তেওঁৰ ৰন্ধা খাদ্য খায় সকলোৱে তেওঁক প্ৰশংসা কৰে। গতিকে তেওঁলোকে এখন ৰেষ্টুৰেণ্ট খুলিলে। কেইবছৰমান পিছত ই এখন ডাঙৰ হোটেল হ'ল আৰু বিভিন্ন পৰ্যটকো তালৈ আহাৰ গ্ৰহণ কৰিবলৈ অহা হ'ল। সেই হোটেলত বহুতে কৰ্মসংস্থাপন পালে। কংকনাই এটি নতুন জীৱন পালে আৰু চহৰত কংকনাৰ নাম চাৰিওফালে বিয়পি পৰিল। প্ৰীতিৰ লগত দেউতাকৰ কেতিয়াবা দেখা দেখি হয় আৰু কথাও পাতে। প্ৰীতিৰ এনেকুৱা লাগে যেন দেউতাকে বাধ্যত পৰিহে দ্বিতীয় সংসাৰ কৰিবলগীয়া হ'ল। প্ৰীতিয়ে যেতিয়া মাকক কেতিয়াবা দেউতাকৰ কথা কয়, মাকে প্ৰীতিক কয়, পত্নী হিচাপে মোৰ কেতিয়াবাই মৃত্যু হৈছে। মই এতিয়া মাথো মা হিচাপে জীয়াই আছোঁ, তোমাৰ মা হিচাপে। প্ৰীতিয়ে মাকৰ বেদনা বুজি পায়। গতিকে তাই সিদ্ধান্ত ল'লে তাই মাকক সদায় সুখী কৰি ৰাখিব। তাই কেতিয়াও বিশ্বাস ভংগ নকৰে।